যিমানেই ভাল পোৱা নিদিয়ক এই তিনিজন মানুহক জীৱনত বেছি দিন ধৰি ৰাখিব নোৱাৰি। 1. যি মানুহে এজনৰ মাজত সুখ বিচাৰি নাপায়। আজি এজনক ভাল লাগিছে যদি কাইলৈ আন এজনক। এনে মানুহক ভাল পোৱাৰে ধৰি ৰাখিব নোৱাৰি। 2. যাৰ ইগ' বেছি তেওঁৰ সৈতে কেৱল প্ৰেমহে হয়, একেলগে থকা কেতিয়াও নহয়। কম বেছি ভুল আমি সকলোৱেই কৰোঁ, কিন্তু যাৰ মাজত ইগ' বেছি তেওঁ ভুল কেতিয়াও মানি ল'ব নোখোজে। 3. যি আপোনাক বিশ্বাস নকৰে। আনৰ কথা শুনি যদি তেওঁ আপোনাক ভুল বুজে তেন্তে তেওঁ কেতিয়াও আপোনাক চিনিয়েই নাপালে। কোনজন মানুহ আপোনাৰ বাবে সঠিক সেইটো বুজিবলৈ অভিজ্ঞতাৰ দৰকাৰ, আৰু সেই অভিজ্ঞতাৰ বাবে জীৱনলৈ ভুল মানুহ অহাটোও দৰকাৰ। কাৰোবাক বিশ্বাস কৰাটো আপোনাৰ কৰ্তব্য, আৰু সেই বিশ্বাস ধৰি ৰখাটো তেওঁৰ দায়িত্ব। এই পৃথিৱীত নিজকে সুখী ৰখাৰ 7টা নিয়ম। 1. মায়া ত্যাগ কৰক। 2. অতিৰিক্ত আশা নকৰিব। 3. টকা ইনকাম কৰিবলৈ শিকক। 4. নিজকে যিমান পাৰে সময় দিয়ক। 5. আজে বাজে চিন্তা কৰা বাদ দিয়ক। 6. মিছা ভাল পোৱাৰ পিছত দৌৰি নুফুৰিব। 7. যিয়েই নহওক লাগে সদায় নিজকে এইটো ক'বলৈ শিকক যে একো নাই, সকলো ঠিকেই হৈছে। কাৰো মনত আঘাত নিদিব, কেতিয়াও সুখী হ'ব নোৱাৰিব। ভাল পাব নোৱাৰে যদি অভিনয় নকৰিব। মনত ৰাখিব, কাৰোবাৰ চকুৰ পানী আপোনাৰ জীৱনৰ বাবে এটা অভিশাপ হৈ থিয় দিব পাৰে। এজন পুৰুষৰ এটা সৰু ভুলৰ বাবে এগৰাকী নাৰী আন পুৰুষৰ প্ৰতি আকৃষ্ট হয়, আৰু সেই ভুলটো কি জানে? সময় নিদিয়া। এটা কথা মনত ৰাখিব, এগৰাকী ভাল নাৰীয়ে এজন পুৰুষৰ পৰা ভাল পোৱা, সন্মান আৰু সময়ৰ বাহিৰে আন একোৱেই নিবিচাৰে। এখন এনে হৃদয় গঢ়ক যাক কেতিয়াও কোনেও ভাঙিব নোৱাৰে। এনে হাঁহি তৈয়াৰ কৰক যি কেতিয়াও কাৰো কষ্টৰ কাৰণ নহয়। এনে সম্পৰ্ক তৈয়াৰ কৰক যি সম্পৰ্কৰ কেতিয়াও শেষ নাথাকে। এনে এখন হাতত ধৰক যিখন হাত কেতিয়াও এৰিবলগীয়া নহয়। গোটেই নিশা সাৰে থাকি যাৰ সৈতে কথা পতাৰ অভ্যাস কৰিব, সেই অভ্যাসত নিজেই অভ্যস্ত হৈ পৰিব, আৰু তেতিয়াই আনজনে সুযোগ বুজি আপোনাক ইগনোৰ কৰা আৰম্ভ কৰি দিব। অন্ততঃ নিজৰ মূল্য বুজক। যাৰ পৰা আপুনি মানসিক শান্তি আশা কৰিব সেইজনেই এদিন আপোনাক মানসিক কষ্ট দিব। সেইবাবে অভ্যাস কৰাৰ চিন্তা বাদ দিয়ক। সকলো পাহৰি ভাল টোপনি মাৰক। নিজৰ যত্ন লওক, পাত্তা নিদিব। আশে পাশে যি হৈ আছে সেইবোৰ মানি লওক। বিশ্বাস কৰক, ভাল টোপনি মাৰিলে কোনো কষ্টই আপোনাক দুৰ্বল কৰিব নোৱাৰে। এইটো মনত ৰাখক যে অভাৱ কেতিয়াও চিৰস্থায়ী নহয়। বেছিভাগ ক্ষেত্ৰত সম্পৰ্কৰ আৰম্ভণি যিজনে কৰে সম্পৰ্কৰ শেষটো সেইজনেই কৰে, আৰু মাছ সাগৰত পৰি বিচ্ছেদৰ অসহ্য যন্ত্ৰণা সেই মানুহজনে ভোগ কৰে যিজনে এদিন প্ৰতাৰিত হোৱাৰ ভয়ত সেই সম্পৰ্কত আগবাঢ়িবলৈ আগ্ৰহীয়েই নাছিল। কাজিয়া আৰু অশান্তি যদি সহ্য কৰিব নোৱাৰা হৈছে তেনেহ'লে এটা কাম কৰক, প্ৰথমে ভাবক যে তেওঁৰ সৈতে কিয় কাজিয়া হৈছে। যদি সেই কাৰণটোৰ সমাধান আছে বুলি ভাবে তেন্তে কাজিয়া নকৰি সমাধান কৰক, আৰু যদি সমাধান নাথাকে তেন্তে দূৰ হৈ আহক, অকলে থাকক। এই পৃথিৱীত সকলোৱে কেৱল নিজৰ সুবিধা বুজি চলে। প্ৰয়োজনত কোনোজন মৌন থাকে, কোনোজনে স্পষ্ট কথা কয়। কোনোজন মৌন থাকে সম্পৰ্ক এটা জীয়াই ৰখাৰ স্বাৰ্থত, কোনোজনে নিজৰ ওজন বুজাবলৈ অযথা তৰ্ক বঢ়ায়। যি যিমান বেছি ভাল আৰু সৰল মনৰ হয় তেওঁই সকলোতকৈ বেছি কষ্ট সহ্য কৰিবলগীয়া হয়। এইটোৱেই পৃথিৱীৰ নিয়ম। অনুভূতি, ভালপোৱা আৰু মায়া এইবোৰ যিমান কমকৈ প্ৰকাশ কৰিব মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কমকৈ পাব। পৃথিৱীত সকলোতকৈ সেই মানুহবোৰেই ভয়ংকৰ যি কান্দি কান্দিও মিছা কথা ক'ব পাৰে। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি মূৰ্খ যি হাঁহি হাঁহি সঁচা কথাবোৰ কৈ দিয়ে। পৃথিৱীত সেই মানুহবোৰেই সকলোতকৈ বেছি চতুৰ যি নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিবলৈ সাজু হৈ পৰে। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি দুখী যি আনৰ সুখৰ বাবে নিজকে উৎসৰ্গা কৰি দিয়ে। সম্পৰ্ক কেতিয়াও তৃতীয় ব্যক্তিৰ বাবে নাভাগে, সম্পৰ্ক ভাগে সেইজনৰ বাবে যি তৃতীয়জনক প্ৰশ্ৰয় দিয়ে। সেইজনৰ পিছত দৌৰি নুফুৰিব যি আপোনাক এৰি চলিব বিচাৰে। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি সুখী যি আনৰ সুখ কাঢ়িনি নিজেই ভালে থাকে। পৃথিৱীত সেই মানুহবোৰৰ কেতিয়াও একো অভাৱ নহয় যি আনক ঠগিব জানে। পৃথিৱীত সেই মানুহবোৰেই সকলোতকৈ বেছি ক্ষুধাৰ্ত যি কাৰোবাৰ সামান্য ভালপোৱা ভিক্ষা কৰিও নাপায়। কাজিয়া নহয়, কেতিয়াবা কেতিয়াবা মৌন হৈ থাকিও নিজৰ গুৰুত্ব কাৰোবাক বুজাই দিব পাৰি। মৌন থাকক, নিজৰ দাম বাঢ়িব। কথা কমকৈ কওক, সকলোৱে আপোনাক গুৰুত্ব দিব।
যেতিয়া কথা কমকৈ ক'ব তেতিয়া আপোনাৰ কথা মূল্যৱান হৈ গৈ থাকিব আৰু এদিন সকলোৱে আপুনি কি কয় সেইটো শুনিবলৈ অপেক্ষা কৰিব। এই কথাখিনিয়ে যদি আপোনাক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব বুলি ভাবিছে তেন্তে অৱশ্যেই ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব বুলি বাট চাই ৰ'লো।